কৰিলোঁ কাৰণ কিয় মনটো ভাল লাগি আছে ন আজি ট্ৰাই কৰিম চেষ্টা কৰিবলৈ কালি আপোনালোকক নেদেখালোঁ আকৌ আজি চেষ্টা কৰিম দেখাবলৈ উৰুৱাবলৈ নোৱাৰোঁ ইমান শিকি আছোঁ তাকে বস্তুটো চাই থাকক মই কেনেকৈ উৰুৱাওঁ তাকে এতিয়া ষ্টাৰ্ট কৰি ল'লোঁ উৰাবই শিকা নাই নাই ভালকৈ পোৱা নাই তাকে ট্ৰাইটো কৰি আছোঁ ৰ'ব এই ক'ত মাৰিলেগৈ ক'ত চব ক'ত গৈ খুন্দা মাৰি দিলে ৰ'ব সেই গাইছ আহি গ'লোঁ আকৌ মানে অথনি ৰাতিপুৱা মানে কি মই ড্ৰোনটো উৰুৱালোঁ ন উৰুৱাব মানে কি নোৱাৰিলোঁ বহুত কষ্ট কৰিলোঁ কাৰণ কিয় ইয়াত যদি উৰুৱাই দিওঁ ন মোৰ পইচাটো ঘাটি যাব সেইকাৰণে মানে কি উৰুৱাব নোৱাৰিলোঁ কিন্তু এতিয়া আপোনালোকক দেখাই দিম আৰু বস্তুটো দেখাবলৈ তাকে ভিডিঅ'টো বনাবলৈ চাই থাকক লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আৰম্ভ কৰি চাই থাকক ডেইলি মোৰ ড্ৰোনটো হৈছে এইটো বৰ্তমান এই উল্টা হৈছে বৰ্তমান হৈছে এই কেমেৰা চব নাই নাই বৰ্তমান মোৰ হৈছে ড্ৰোনটো বস্তুটো হৈছে এইটো আপোনালোকক এতিয়া মই খুলি অপেনিং কৰি দেখাম চাই থাকক মই দেখাই আছোঁ বস্তুটো কেনেকৈ কি বৰ্তমান মই আনবক্সিং আগতেই কৰি দিছোঁ এতিয়া বৰ্তমান এনেছোঁ এইটো আমাৰ ৰিমট কম দামী বেছি দামী নহয় আকৌ কম দামী হ'ল জাষ্ট মানে মই এইটো টেইলাৰ মানে কি জাষ্ট বেছি দামী নহয় কম দামী বেছি আপোনালোক তাৰপিছত দেখাই আছোঁ আৰু এক্সট্ৰা দিছে দুখন ফেন এক্সট্ৰাকৈ এই দুখন ফেন ভাগি গ'লে মানে চাৰিখন ভাগি গ'লে কিন্তু কাম নিদিয়ে দুখন ফেন দিছে এক্সট্ৰা তাৰপিছত দিছে এডাল চাৰ্জাৰ চাৰ্জাৰ দিছে যিকোনো চাৰ্জাৰত ভৰাব পাৰে এইটো কিন্তু ইয়াৰ পৰ্টটো বেলেগ চাৰ্জাৰ দিছে ওলাব বিচৰা নাই এতিয়াই মানে ভিতৰত সোমাই গৈছে এইখন এখন দিছে কাৰণ ইয়াত আমি পঢ়ি চব চাম এতিয়া নপঢ়োঁ কাৰণ এতিয়া সময় নাই বেছি দামী নহয় কম দামী পঢ়িয়ে গৈছে প্ৰায় পইচা বেছি দামী জাষ্ট টেইলাৰ মানে এতিয়া চাওঁ আমি মানে মোৰ এটা সপোন মানে যে এটা এইটো টেইলাৰটো কিনিলোঁ পইচা বেছি নাই যে এতিয়া বৰ্তমান জাষ্ট ইয়াক ট্ৰাই কৰিম ব'লক ভিডিঅ'টো চাওক এনেই ট্ৰাই কৰিম আৰু জাষ্ট উৰাবতো নোৱাৰোঁ ঘৰত গৈ উৰাব লাগিব ইয়াত হেৰুৱাহে হ'ব এনেই পইচা পাতি নাই পূজা চলিবলৈ তাতে ইয়াক কিনি আনিলোঁ পইচা তাতে সোমাই গ'ল এয়া পূজা কাপোৰ নলওঁ আপোনালোকে গিফ্ট দিয়ে যদি কমেণ্টত কৰিব কিন্তু বৰ্তমান এতিয়া বোলক চাওঁ অকণমান এনেই টেইলাৰ উৰুৱাম ইয়াতে জাষ্ট গৈ ক'ত পালেগে চাই লওক আমাৰ ড্ৰোনটো ইয়াত পাই গ'লে এইটো চাওক ড্ৰোনটো উৰুৱাই আছিলে বা ভয় লাগে হেৰাব বুলি বৰ্তমান এতিয়া আমি দেখালে আপোনালোকে কেনেকৈ উৰিলে ই মানে 50 ফুটৰে বেছি নোৱাৰে দেই কম দামী যে 50 ফুটৰে পইচাও নাই কিনিবলৈ বেছিকৈ উৰুৱাবলৈ কাৰণ 100 ফুট 200 ফুট উৰুৱাবলৈ ইমানটো টকা নাই পইচাটো ক'ত পাম আপোনালোকে ছাপোৰ্ট কৰিলে মই আৰু কিনিম ন ডাঙৰ কিনিম টেনশ্যন ল'ব নালাগে দেখুৱাম নহয় বৰ্তমান এতিয়া ইয়াততো উৰাবলৈ জেগা নাই ইয়াত মই দেখাব নাই যদি পাৰোঁ কাইলৈ দিনত আপোনালোকক একপাক দেখাম ভিডিঅ'টো একপাক উৰুৱাই তাৰপিছত কাহিনীটো হৈছে কি মই আমাৰ গাঁৱত গৈ ধুনীয়াকৈ আপোনালোকক বিন্দাছ দেখুৱাম কিমান ওপৰলৈ গ'লে একদম ধুনীয়াকৈ বিন্দাছ 1 তাৰিখে গৈ আছোঁ ঘৰত পূজা চাবলৈ বাই বাই ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে নাপায় বাই